हेलो फ्रेंड्स आशा करूँ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো তো फ्रेंड्स আজি মই আপোনালোকৰ সন্মুখত লৈ আনিছো এটা বিশেষ খবৰ फ्रेंड्स 2017 চনতে চৰকাৰে ঘোষণা কৰিছিল ভাৰতত থকা যিসকল ব্যক্তিৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰাটো বাধ্যতামূলক তো फ्रेंड्स চৰকাৰে বাৰে এনেদৰে কৈ থকাৰ পিছতো বৰ্তমানলৈকে যিসকল ব্যক্তিয়ে তেওঁলোকৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই তেওঁলোকৰ বাবে এটা বিশেষ খবৰ যদিহে তেওঁলোকে 2020ৰ 31 মাৰ্চৰ আগলৈকে তেওঁলোকৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক নকৰে তেতিয়াহ'লে সংবিধানৰ 139 নং ধাৰা অনুসৰি তেওঁলোকে বিহিব লাগিব 10,000 টকা জৰিমনা আৰু তেওঁলোকৰ পেন কাৰ্ড নিষ্ক্ৰিয় হৈ যাব তেওঁলোকে তেওঁলোকৰ পেন কাৰ্ড কোনো কামতেই ব্যৱহাৰ কৰিব নোৱাৰিব তো फ्रेंड्स পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰাৰ বাবে কিছুমান পদ্ধতি দিছে তো সেই পদ্ধতিবোৰ অৱলম্বন কৰি আপুনিও আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰে তো फ्रेंड्स বলক আমি অলপ সময় খৰচ কৰি আমি আমাৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক কৰি থওঁ যাতে ভৱিষ্যত আমি কোনো কামৰ সন্মুখীন হোৱাৰ সময়ত যাতে আমাৰ কোনো পেন কাৰ্ডৰ বাবে কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয় তো फ्रेंड्स আপোনাৰ পেন কাৰ্ড আপুনি আপোনাৰ মোবাইলৰ জৰিয়তে লিংক কৰিব পাৰিব আৰু আপুনি ইন্টাৰনেটৰ জৰিয়তে আপুনি আপোনাৰ পেন কাৰ্ড লিংক কৰিব পাৰিব হেল্ল' फ्रेंड्स তো বলক আমি প্ৰথমতে চাই আহো আমি এছএমএছৰ জৰিয়তে কেনেদৰে আমি আমাৰ পেন কাৰ্ডসমূহ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰি তো फ्रेंड्स প্ৰথমতে আপুনি এছএমএছ বাৰত গৈ টাইপ কৰিব कैपिटल लेटरत UIDAIPAN स्पेस यात আপোনাৰ 12 डिजिट आधार नंबर ধৰি লওক 1 2 3 4 5 6 7 8 9 1 2 3 स्पेस আৰু ইয়াত আপোনাৰ 10 डिजिट अल्फा एन न्यूमेरिक पेन नंबर ধৰি লওক A B C D E F G H 1 2 3 4 5 6 7 8 ধৰি লওক 1 2 তো এতিয়া আপুনি এইটো নম্বৰত সেন্ড কৰি দিব 567678 বা 56161 তো फ्रेंड्स আপুনি সেন্ড কৰাৰ আগত এটা কথা মনত ৰাখিব আপুনি যেটো নাম্বাৰ দি সেন্ড কৰি আছে হেতু নাম্বাৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা হ'ব লাগিব তো फ्रेंड्स বলক এতিয়া আমি চাওঁহো ওয়েবসাইটৰ জৰিয়তে আমি পেন কাৰ্ডসমূহ আধাৰ কাৰ্ডৰ লগত কেনেদৰে লিংক কৰিব পাৰি তো फ्रेंड्स আপুনি যিকোনো এটা ব্ৰাউজাৰত গৈ টাইপ কৰিব incometaxindia e-filing.gov.link आधार कार्ड तो फ्रेंड्स চাওক প্ৰথমতে আহি গৈছে লিংক আধাৰ ইনকাম টেক্স ইয়াত ক্লিক কৰিব তো फ्रेंड्स চাওক ইয়াত দি দিছে ইয়াত আপুনি পেন নাম্বাৰটো দি দিব আৰু আধাৰ নাম্বাৰটো ইয়াত দি দিব नेम एज पर आधार तो আপোনাৰ আধাৰ কাৰ্ডত যেনেদৰে নাম দিয়া আছে আপুনি তেনেদৰে নামটো ইয়াত দি দিব আৰু ইয়াত লিখা আছে আই হ্যাভ অনলি ইয়াৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড ইয়াত আপুনি টিক মাৰ্ক দি দিব আৰু ইয়াত আপুনি আই এগ্ৰি টু ভ্যালিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI ইয়াত আপুনি এগ্ৰি কৰি দিব ইয়াত টিক মাৰ্ক দি দিব আৰু এতিয়া আপুনি সক ইয়াত ক্যাপচা কোড দিয়া আছে এই ক্যাপচা কোডটো ইয়াত দি দিব আৰু আপুনি ইয়াত ৰিকুৱেষ্ট OTP ইয়াত আপুনি টিক মাৰ্ক দি দিব আৰু ইয়াত লিংক আধাৰ ইয়াত আপুনি ক্লিক কৰি দিব আৰু তেতিয়া আপোনাৰ যেটো আধাৰ কাৰ্ডৰ লগত ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে হেতু নম্বৰত এটা OTP আহিব আৰু আপুনি সেই OTP টো দি দিব তো फ्रेंड्स এই ভিডিওটোৰ পৰা যদি আপোনাৰ কিবা সহায় হয় তেতিয়াহলে আপুনি ভিডিওটো এটা লাইক কৰি চেনেলটো সাবস্ক্রাইব কৰি কাহত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিওটো আগলৈ পঠিয়াই দিব তো फ्रेंड्स थैंक यू तो फ्रेंड्स যেহেতু 31 মাৰ্চৰ আগলৈকে আমাৰ পেন কাৰ্ড সমূহ আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগে
তো ভিডিঅ'টো অলপ গুৰুত্ব সহকাৰে লৈ আপোনাৰ সকলো চিনাকি ব্যক্তিলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।